হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে বুলি আৰু আমিও বৰ্তমান ভালে আছোঁ। আৰু মই অলপ স্কিন পেইণ্টিং কাপোৰ বনাইছিলোঁ, সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। দেখাব লৈছোঁ মই কৰা স্কিন পেইণ্টিঙৰ মেখেলা চাদৰ যোৰা। খুলি নেদেখাওঁ নেকি বাৰু, মানে জাপি থাকিবলৈ মন নাযায়। কালাৰকেইটাকে দেখাই দিছোঁ। এযোৰ খুলি দেখাম বাৰু দেই, ডিজাইনটোৰ কাৰণে। এযোৰ মোৰ অৰ্ডাৰ আছে এইখিনি, সেইটো কাৰণে এযোৰ আৰু এযোৰ স্কাই ব্লু একে কলকি ডিজাইনতে আছে, আৰু এযোৰ ছেইম কলকি ডিজাইন। কালাৰকেইটা দেখাই দিছোঁ আৰু। তাৰপিছত এইযোৰ আছিলে বগাত হোৱাইটত এনেকৈ গ্ৰীণ কৰি দিয়া হৈছে। তাৰপিছত এযোৰ আছিলে লেভেণ্ডাৰ কালাৰ, পাৰ্পল, এনেকুৱাই পৰে আৰু কালাৰটো। আৰু এযোৰ মই বগা কেইবাযোৰ মোৰ পৰা ল'লে, কেইবাযোৰ অৰ্ডাৰ আছিলে, কাৰণ ভাদ মাহ নহয় জানো এইবাৰ, সেইটো কাৰণে মানে বহুতে নামঘৰত পিন্ধিবৰ কাৰণে ল'লে। তাৰপিছত এযোৰ মই কৰি শুকুৱাই থৈছোঁ, এনেকৈ মানে ডিজাইনটো দিছোঁ, দূৰৰ পৰা দেখাই দিছোঁ। এইটো আঁচলটো এনেকৈ কৰি দিছোঁ, আৰু এইফালে এনেকৈ ছাইডত কৰি দিছোঁ। আপোনালোকে ধৰিব পাৰিছে চাগে, এনেকৈ আঁচলটো ডিজাইন কৰিছোঁ। আৰু এইখন হৈছে মেখেলাখনতো মই এনেই মানে এনেকৈ দিছোঁতো দুপাহ, এই দুপাহ দিছোঁ, তাৰ মাজত এপাহ আকৌ এনেকৈ দুপাহ দিছোঁ, এনেকৈ কৰি দিছোঁ, 3টা লাইন দেখিব পাৰিছে। 3টা লাইন কৰি দিছোঁ মেখেলাখনত। এইখিনি অৰ্ডাৰ আছে, বগা আৰু লাগে, কাৰণ ভাদ মাহৰ কাৰণে চবেই নামঘৰত পিন্ধি যাবলৈ বগা বিচাৰিছে। এই কিছুমানত এনেকৈ অলপ কমকৈ হৈছে, কাৰণ ময়ো মানে ট্ৰেইনিং নোলোৱাকৈ বনাইছোঁ, মোক ক'তো শিকা নাই। এনেকৈ ইউটিউবত চাই মই কৰিব চেষ্টা কৰিলোঁ, আৰু বহুতখিনি মই সফল হৈছোঁ বুলি মই নিজকে মানে ভাবোঁ, আৰু নিশিকাকৈ মই কৰিব পাৰিছোঁ। এয়া চব দেখিব পাৰিছে, ধুনীয়া হৈছে। ক'ৰবাত এটা দুটাতো হ'বই, চবৰে হয় সেইটো। বজাৰৰ পৰা কিনিব গ'লেও এনেকুৱা দেখা যায়, ক'ৰবাত অলপ নবহে, হ'লেও মানে নিশিকাকৈও মই যথেষ্টখিনি পাৰিছোঁ বুলি মই ভাবোঁ। আৰু এইখিনি হৈ গৈছে বনাই বগা, আৰু মই অকণমান দেখাম আপোনালোকক মই কেনেকৈনো কৰিছোঁ। পকাতে পাৰি লৈছোঁ, এনেকৈ তলত আপোনালোকে পাতি নতুবা বিছনা চাদৰ এনেকৈ পাৰি ল'ব পাৰে। এনেকৈ দি লৈছোঁ। আৰু খুব লেতেৰা হয় দেই, হাত চাতবিলাক গ্লভছ পিন্ধি ল'লে ভাল। আৰু অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই কেনেকৈনো বনাই আছোঁ। এইফালে চাওক, খুব সুন্দৰ হৈছে কলকিখিনি, আৰু ভাল লাগিছে। আৰু এনেকৈ আপোনালোকেও যদি কৰা নাই, এবাৰ চেষ্টা কৰি চাব, বনাব পাৰিব নিশ্চয়। আৰু মই গোটেইখিনি কটন যোৰাই বনালোঁ, পাতত বনোৱা নাই, বনাম আৰু লাহেকৈ পাতৰ ষ্টাৰ্ট কৰিম। পূৰা হাত চাত কোলা গৈছে চাওকচোন। ছাইডৰ পৰা মানে মোৰ অকণমান স্কিনখন কিবা এটা হ'ল। আজিলৈ সামৰিছোঁ, বাই বাই।